ৰহস্যঘন এক নিৰুদ্দেশ কাণ্ড ৰেৱতী ফুকনক লৈ এই ৰহস্য এইগৰাকী ৰেৱতী ফুকন এতিয়া ক'ত কলৈ গ'ল ৰেৱতী বিগত 22 এপ্ৰিলৰ পৰা বিভিন্নজনৰ মনত এনেধৰণৰ বিভিন্ন প্ৰশ্নৰ উদয় হৈ আছে কিন্তু উত্তৰ নাই কাৰোৰে ওচৰত ইয়াৰ মাজতে নিউজ 18ৰ হাতত আহি পৰিছে এক চাঞ্চল্যকৰ তথ্যমতে নিৰুদ্দেশৰ এদিন পূৰ্বে অৰ্থাৎ 21 এপ্ৰিলত এক বৈঠকত অংশ লৈছিল ৰেৱতী ফুকনে বৈঠকখন অনুষ্ঠিত হৈছিল লাচিত নগৰত হয় এইটো ঘৰতেই 21 এপ্ৰিলৰ সন্ধিয়া অনুষ্ঠিত হৈছিল বৈঠক এই ঘৰটোৰ মালিক প্ৰণৱ পাঠক এয়া প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ আইনী উপদেষ্টা তথা অসম চৰকাৰৰ পূৰ্বৰ এডভোকেট জেনেৰেল প্ৰণৱ পাঠকৰ ঘৰ 21 এপ্ৰিলত প্ৰণৱ পাঠকৰ এই ঘৰটোলৈকে আহিছিল ৰেৱতী ফুকন উদ্দেশ্য পূৰ্ব নিৰ্ধাৰিত বৈঠক তথ্যমতে বৈঠকত উপস্থিত আছিল 3জন ব্যক্তি এই সন্দৰ্ভত আৰক্ষীক প্ৰণৱ পাঠকে দিয়া তথ্যমতে বৈঠকত উপস্থিত আছিল ৰেৱতী ফুকন প্ৰণৱ পাঠক আৰু উপস্থিত আছিল অৱসৰপ্ৰাপ্ত আইএএছ শান্তনু ঠাকুৰ কিন্তু বৈঠকত কি বিষয়ত হৈছিল আলোচনা এই সন্দৰ্ভত এতিয়াও সবিশেষ তথ্য পোহৰলৈ অহা নাই উল্লেখযোগ্য যে আলফা স্বাধীনৰ সেনাপ্ৰধান পৰেশ বৰুৱাক সন্মানজনকভাৱে আলোচনাৰ মেজলৈ আনিবলৈ বিগত 3 মাহৰ পৰা বিশেষ তৎপৰতা অৱলম্বন কৰিছিল ৰেৱতী ফুকনে ইয়াৰ মাজতে নিখোজ হ'ল ৰেৱতী ফুকন যাৰ কোনো সংসূত্ৰ উলিয়াবলৈ বৰ্তমানলৈকে সক্ষম হোৱা নাই অসম আৰক্ষী ৰেৱতী ফুকনৰ পৰিয়ালেও তেখেতসকলে কিডনেপ বুলি কৈছে অপহৰণ বুলি কৈছে কিন্তু কথাটোৰ সংশয় আছে এটা মানুহজন অকণমান আমি আমাৰ দীৰ্ঘদিনীয়া সম্পৰ্কেৰে জানো যে মানুহজন নিজেও কিন্তু অকণমান হাতৰ সদৃশ মানুহ আছিল তেওঁ ক'ত কি কৰে কোৱা টান তেওঁ চৰকাৰ পক্ষৰ লগত আলফা পক্ষৰ লগত সকলোৰে লগত তেওঁৰ ভাল আছিল এজন মধ্যস্থতাকাৰী হ'বৰ কাৰণে তেওঁ আছিল উপযুক্ত ব্যক্তি গতিকে ৰেৱতী ফুকন ক'ত সেই প্ৰশ্নৰ উত্তৰটো সঠিকভাৱে আজিৰ তাৰিখত দিয়া টান আজি 10 দিন অতিক্ৰম কৰিলে কিন্তু কোনো তথ্য নাই ৰেৱতী ফুকনৰ যাক লৈ এতিয়া ভীষণ উদ্বিগ্ন ফুকনৰ পৰিয়াল কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে বিজু কুমাৰ ডেকা নিউজ 18 অসম নৰ্থ ইষ্ট